হেল্ল' মাই লাভলি ভিউৱাৰ্ছ, গুড মৰ্ণিং। আজি এতিয়া ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যিহেতু আজি ঘৰলৈ যাম, 8টা বজাত ট্ৰেইন আছে। এতিয়া 6:40মান হৈছে। আমি গা পা ধুই আজৰি হ'লোঁ, কিবা এটা খাওঁ আৰু চিম্পলকৈ, তাৰপিছতে আমি ওলাই দিম। আচলতে যিহেতু দেউতাৰ সকাম পালেহি, এইবাৰ 2 বছৰ হ'ব দেউতাৰ বছৰেকীয়া সকাম, সেইকাৰণে ঘৰলৈ যাওঁ। আৰু পিছদিনাখন ভণ্টিৰো জন্মদিন আছে। সেইবুলিও বিশেষকৈ দেউতাৰ সকাম বুলিয়ে ঘৰতে যিহেতু পাতিম, নিয়ম ভাগ কৰিম, সেইকাৰণে এতিয়া ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে এই ভিডিঅ'টো কৰাৰ মেইন উদ্দেশ্যটো হ'ল যাতে দেউতাৰ হৈ কৰা সকলোখিনি নিয়ম এনেকৈ ভিডিঅ'ৰ জৰিয়তে সাঁচি থ'ব পাৰোঁ, সেইকাৰণেই। ঠিক আছে, তেনেহ'লে বাকীখিনি দেখাই থাকিম। আজি 10 তাৰিখ, আজি আমি যাবলৈ ওলাইছোঁ। 13 তাৰিখলৈ দেউতাৰ সকাম, যিহেতু ঘৰতো ইমান দিন থকা নাই, ঘৰটো চাফা চুফা কৰি ল'ব লাগিব, সেই গতিকে এতিয়া আমি ষ্টেচন আহি পালোহি। আহি লৈ পেলাই এতিয়া টিকেট কাটিব লাগিব, তাৰপিছত ট্ৰেইনত উঠিম। আৰু এতিয়া এয়া ভণ্টিয়ে টিকেট কাটিবলৈ গৈছে। এতিয়া আমি এয়া বহি আছোঁ আৰু অলপ সময় ট্ৰেইনৰ কাৰণে ৱেইট কৰি। ষ্টেচনতে ৰখি আছোঁ ট্ৰেইনৰ কাৰণে। এতিয়া আমি ট্ৰেইনত বহিছোঁ আৰু এতিয়া আমি আহি আছোঁ। ঘৰত আহি পাই ট্ৰেইনৰ পৰা নামিয়ে মানে ঘৰখনত সোমালোঁ। তাৰপিছত আকৌ লগালগ এয়া নগাঁৱলৈ আহিলোঁ। এয়া ভণ্টিয়ে নগাঁও ৰেডিঅ' টাইমছৰ পৰাই মোবাইল এটা ল'বলৈ বুলি আহিলে। তিনিওজনী আহিছোঁ আৰু মা মোৰ ফালৰ পৰা তাইক বাৰ্থডে বুলি মোবাইল এটা দিলোঁ। যিহেতু মোবাইল এটা প্ৰয়োজনেই, তাই যিহেতু অনলাইন ক্লাছেছবোৰো কৰি থাকে আৰু আজিকালি মোবাইল এটা লাগেই দিয়কচোন। সেইকাৰণে তাই মোবাইলটো ল'লে। এইটো তাইৰ মোবাইলটো আনবক্সিং কৰি আছে। আৰু তাৰপিছতে আমি যাম পুৰণি গুদামলৈ, কাৰণ জেঠাই ছোৱালীজনীৰ এক্সিডেণ্ট এটা হ'ল, তাৰে খবৰ ল'বলৈ যাওঁ বুলি ভাবিছোঁ। ইয়াৰ পৰাই বাহিৰে বাহিৰে আকৌ তালৈ যাম। গতিকে কিমান কি ভিডিঅ' কৰিব পাৰোঁ নাজানো, হয়তো নোৱাৰিমেই, যিহেতু খবৰ ল'বলৈ যাম। কেমেৰা উলিয়াই ভিডিঅ' কৰি নাথাকোঁ আৰু এয়া এইটোৱে তাইৰ ফোনটো আছিলে। চাওকচোন কেনে লাগিছে ক'ব। আৰু এইটো ক্লিপ হৈছে জেঠাইহঁতৰ ঘৰৰ পৰা আহি থকাৰ মানে পিছদিনা 11 তাৰিখৰ ভিডিঅ'বোৰ। মই মানে এনেকৈ কৰিব লগা হৈছে উৎপাতত। আৰু এইটো ভিডিঅ'তে দেউতাৰ সকাম আৰু লগতে ভণ্টিৰ বাৰ্থডেৰো ভিডিঅ'খিনি দিম, যিহেতু দেউতাৰ সকামৰ পিছদিনাই তাইৰ জন্মদিন, সেইকাৰণে। আৰু তাৰপিছত এইখিনি হৈছে 12 তাৰিখৰ ভিডিঅ'। এয়া দেউতাৰ সকাম বুলি আমি বজাৰ কৰি মেলি আনি এনেকৈ কৰিডৰটোতে থৈ দিছোঁ আৰু শাক চব্জি বজাৰখিনি, ফলাহাৰখিনি এনেকৈ। আৰু অলপ আগতে এয়া কেৰাহী, তাৰপিছতে এয়া চচ, এনেকৈ ষ্টভ, এয়াও বস্তু আহি পালে। এয়া চব্জিখিনিও মায়ে ফলাহাৰ বা গোটেইখিনি যিখিনি সকামত দৰকাৰী গোটেইখিনি বস্তু ইয়াতে থৈছে। এয়া পেহীহঁতৰ ঘৰৰ পৰাই অনা হৈছে। সেয়াই আৰু এই ৰুমটোত মানে বাল্বটো নাই, যিহেতু আমি এই পাৰ্টটো ভাড়া দি থওঁ, সেইকাৰণে এতিয়া ভাড়া মানুহ নাই, গতিকে ইয়াতে বনোৱা হ'ব। সেয়া আৰু বস্তুখিনি এনেকৈ ইয়াতে থোৱা হৈছে। ফ্লেছ লাইট জ্বলাই পেলাইহে মানে দেখুৱাইছোঁ। সেয়াই। আচলতে এইকেইদিন ভিডিঅ' বনাম বুলি ভাবি থাকোঁতেও ভিডিঅ'টো ভালকৈ বনোৱাই হোৱা নাই, যিহেতু মানে ইটো সিটো কৰি থাকোঁতেই সময় সুবিধাবিলাকেই মিলা নাই। আমি 10 তাৰিখে আহি পালোঁ, আৰু যিহেতু ট্ৰেইনতে আহিছিলোঁ, গতিকে কামপুৰতে নামি ঘৰখন এবাৰ চালোঁ। চাই মেলি আকৌ আমি পুৰণি গুদামলৈ সেইদিনাখন গুচি গ'লোঁ, কাৰণ জেঠাই ছোৱালীজনীৰ এটা এক্সিডেণ্ট হৈছিলে, তাই অপাৰেশ্যন হ'ল। তাইৰ বাহুৰ এনেকুৱাতে হাড়ডি এডাল ভাঙিলে, আৰু সেইকাৰণে গৈ পেলাই তাইৰ খবৰটো লৈ আহিলোঁ। যিহেতু 10 তাৰিখে আহি পেলাইও আকৌ তালৈকে যোৱা হ'ল জেঠাইহঁতৰ ঘৰলৈ, ভণ্টি খবৰ ল'বলৈ।
তাৰপিছতে তাৰ পৰা আমি 11 তাৰিখে আহিলোঁ। 10 তাৰিখে ৰাতি তাতে থাকিলোঁ, যিহেতু গৈ পোৱাও দেৰি হৈছিলে, সেইকাৰণে ৰাতিটো তাতে থাকি পেলাই 11 তাৰিখে আহিছোঁ ৰাতিপুৱা। আহি লৈ পেলাই মানে পূৰা কামতে ব্যস্ত হোৱা নিচিনা হ'ল, কাৰণ যিহেতু ঘৰত ইমান দিন নাই, সেইকাৰণে ঘৰ দুৱাৰবোৰ অকণমান চাফা কৰাকৈ সহায় কৰা মানুহ এগৰাকীক লগালোঁ। তাকে কাম বনখিনি কৰি আছে, সেইবিলাক চাই মেলি আছোঁ। সেইখিনি কৰি থাকোঁতে মোবাইলটো মানে তেনেকৈ লোৱাই হোৱা নাই, সময়ো নোহোৱা নিচিনা হৈছে। তাৰপিছতে আজি 12 তাৰিখ, আজি দিনতো ৰাতিপুৱাৰ পৰা বজাৰলৈ যোৱা অহা এনেকুৱা হৈ আছে, বজাৰ চজাৰ কৰা। সেইখিনিও আনকি মই ভিডিঅ' কৰিবলৈ মানে পাহৰিলোঁ, আৰু মানে মোবাইলটো তেনেকৈ উলিয়াই ভিডিঅ' কৰা নহ'লেই। সেইকাৰণে মানে এতিয়া ৰাতিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আকৌ। কাইলৈ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। দেখাবলৈ মানে যিমানখিনি পাৰোঁ আৰু, কাৰণ ময়ো ব্যস্তই থাকিম কাইলৈ, যিহেতু সকামেই দেউতাৰ। আৰু এই ভিডিঅ'টো আচলতে উদ্দেশ্যটো হৈছে যাতে দেউতাৰ যিহেতু সকামৰ 2টা বছৰ হ'ব কাইলৈ, গতিকে সেই বস্তুখিনি যাতে সাঁচি ৰাখিব পাৰোঁ ভিডিঅ'টোতে, পাছত যাতে আমি চাব পাৰোঁ দেউতাৰ হৈ কি কৰিছিলোঁ। সেইখিনিয়েতো এতিয়া আৰু আমাৰ মাজত থাকিব, কাৰণ দেউতাকতো আৰু ঘূৰাই নাপাওঁ। গতিকে দেউতাৰ হৈ কি নিয়ম ভাগ কৰিছিলোঁ সেইখিনিকে ভিডিঅ'ৰ জৰিয়তে বোলো সাঁচি থওঁ। সেইকাৰণেহে ভিডিঅ'টো আচলতে কৰিছোঁ, নহ'লেতো ইমান এটা মনো নাই মোবাইল উলিয়াই এনেকৈ ভিডিঅ' কৰি থকাৰ। তথাপিও বস্তুখিনি সাঁচি ৰাখিলে পিছত চাবলৈ হ'ব। সেইকাৰণে যিমানখিনি পাৰোঁ মানে কৰিম আৰু মই। ঠিক আছে তেনেহ'লে। আৰু এতিয়া কাইলৈ সকামৰ কাৰণে আলু পিঁয়াজ এনেকৈ কাটি থকা হৈছে। ওচৰৰে খুৰী এজনী আহিলে, ভণ্টি মই এনেকৈ কাটি কুটি আছোঁ। আলু পিঁয়াজবিলাকো কাটি মেলি হ'ল। একদম মানে ইমান গৰম পৰিছে, বহুত গৰম মানে আজি এইকেইদিন গৰমেই বাৰু। এতিয়া বাজিছে এতিয়া 10:30, উল্টা দেখিছে চাগে, 10:30 বাজিছে। আজি দেউতাৰ সকাম, আৰু ৰাতিপুৱা উঠি গা পা ধুলোঁ। এতিয়া ইটো সিটো কামতে লাগি আছোঁ। পটককৈ বোলো ভিডিঅ'টো বনাই লওঁ। তাকে প্ৰথমে ফুল আনিলোগৈ। ফুল আনি পেলাই এনেকৈ দেউতাৰ ফটোখন এনেকৈ অকণমান সজাই পেলাই থৈছোঁ। চাকি এগছ জ্বলাম আৰু ইয়াত। তাৰপিছতে ভণ্টীয়ে চাকি জ্বলাই দিলে, চাকি ধূপ জ্বলাই দিলে দেউতাৰ ফটোৰ আগত। দেউতা য'তেই আছে যাতে ভগৱানে ভালে ৰাখক, তাকেই কামনা। ময়ো দেউতাৰ ফটোৰ আগত সেৱা এটা কৰি ল'লোঁ। দেউতাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সেইটোৱে প্ৰাৰ্থনা ভগৱানৰ ওচৰত। দেউতাৰ ফটোখন থোৱা ৰুমৰ কাষতে পুথি পঢ়া ৰুমটো। ভকতসকলো আহি পালে, তেওঁলোকে নিজৰ কাম কৰি আছে আৰু ফল কাটা এনেকুৱা কিবা কিবি। আৰু দেউৰীজনীও ভাতৰ কামত লাগি আছে, এফালে ফল মূলৰ কাম। আৰু ইয়াতে ভণ্টিহঁত বহি আছে। তাৰপিছতে চাহ পিঠা বুন্দিয়া ভুজিয়া বিস্কুট এনেকৈ দিয়া হ'ল, চবেই কামত লাগি আছে। আইতা পেহী মাহীহঁতো আহি পালে, আৰু এফালে ভাত বনাই আছে। আৰু পুথি পঢ়িবলৈ আৰম্ভ কৰিছে আৰু। এয়া হৈছে আমাৰ ডাঙৰ বৰ্তা, দেউতাৰ ডাঙৰ ককায়েক। আৰু এতিয়া বৰ্তাও পাঠকজনৰ ওচৰতে বহিবলৈ লৈছে। বহিছে বৰ্তাও পুথি শুনিবলৈ। এনেকৈ দেউতাৰ সকাম বুলি নিয়ম ভাগ চলি আছে। আনফালে ভাতো হৈছেহি। পনীৰ ফ্ৰাই কৰি আছে, যিহেতু মটৰ পনীৰ, দালি, বেঙেনা ফ্ৰাই, ভাত, চালাড এনেকৈ হ'ব আজি।
বেহুৱা আৰু ক'লা মাহৰ গুড়াও লগতে। আৰু পুথি পঢ়া শেষ হোৱাৰ পিছতে এয়া প্ৰসাদ দিলে। তাৰপিছতে এয়া ভাতেই খাবলৈ হ'ল। মই মানে বৰ উৎপাতত ভিডিঅ'বিলাক কৰিব লগা হ'ল। এয়া ভাত খাই আছে সকলোৱে। এতিয়া মই আৰু ভণ্টি মন্দিৰলৈ বুলি যাবলৈ লৈছোঁ। আজি যিহেতু সোমবাৰ, লগতে ভণ্টিৰ বাৰ্থডেও, সেইকাৰণে ভাবিলোঁ শিৱ মন্দিৰৰ পৰা এপাক আহোঁ। তাকে মই আৰু ভণ্টিয়ে ওলাইছোঁ, মা নাযায়। মাৰ ঘৰত কিছুমান কাম আছে, যিহেতু কালি দেউতাৰ সকাম গৈছেহে, সেইকাৰণে। সেইজনী ভণ্টি তাই ৰেডি হ'ল আৰু এতিয়া যাওঁ। সকলোৱে তাইক আশীৰ্বাদ কৰিব, তাই আজি জন্মদিন যিহেতু। ঠিক আছে, আমি গৈ থাকোঁ ব'ল। এয়া আমি মন্দিৰ আহি পালোহি। আহি পেলাই ইয়াত সেৱা সৎকাৰ কৰি ল'লোঁ। তাৰপিছতে ইভিনিং টাইমত বাহিৰতে দেহাৰ বাৰ্থডে বুলি, মানে ভণ্টিৰ বাৰ্থডে বুলি কিবা এটা খাম বুলি কামপুৰৰে নীলকণ্ঠ ধাবালৈ আহিলোঁ। তাৰপিছতে ভণ্টিয়ে কেক কাট কৰিলে আৰু এয়া মায়ে ভণ্টিক খুৱাই আছে, ভণ্টিয়ে মাক খুৱালে। তাৰপিছতে সেই তেনেকৈ আৰু কেক কাটিং কৰা হোৱা পিছতে আমি খাবলৈ বুলি অৰ্ডাৰ দিলোঁ। এনেকৈ তাইৰ বাৰ্থডেটো সৰুকৈ চেলিব্ৰেট কৰিলোঁ আৰু। তাই যাতে সদায় ভালে কুশলে থাকে আশীৰ্বাদ কৰিব। আৰু এতিয়া আমাৰ অৰ্ডাৰ আহি পালেহি। নান আৰু চিকেন বাটাৰ মছলা দিছিলোঁ, চিকেন পকৰাও দিছিলোঁ, ভিডিঅ' কৰা নহ'ল। এইমাত্ৰ ঘৰ আহি পাই গ'লোঁ। ইমানেই আছিলে আৰু ভিডিঅ'টো, দুইটা ভিডিঅ'য়ে মই একেলগে দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে তেনেহ'লে আজিলৈ বাই। পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আকৌ লগ পাম।